গোৱালপাৰাৰ তৈয়বুৰ ৰহমান খানলৈ যুৱ কবি বঁটা 2024 শব্দৰ জোনাকত কবিতাৰ খেল অসমৰ যুৱ কবি বঁটা 2024 লাভ কৰিলে গোৱালপাৰাৰ প্ৰতিভাৱান কবি তৈয়বুৰ ৰহমান খানে। কবিতা বিষয়ত সুৰীয়া বুলবুলিৰ মাত কবিতা পুথিৰ বাবে যুৱ কবিজনলৈ আগবঢ়োৱা হৈছে এই বঁটা। পেছাত তৈয়বুৰ ৰহমান এজন শিক্ষক আৰু লগতে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ। প্ৰতিভাৱান যুৱ কবিগৰাকীয়ে পূৰ্বেও লাভ কৰি থৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ সাহিত্য বঁটাৰ দৰে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ, ভাৰতীয় লৌহ মানৱ বঁটা, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সদৌ অসম কবি মঞ্চৰ হিতৈষী সভ্যৰ দৰে সন্মান। যুৱ কবিগৰাকীৰ এনে সাফল্যত এতিয়া গৌৰৱান্বিত গোৱালপাৰাবাসী। ব্যুৰো ৰিপৰ্ট UNE।